বহুত দিনৰ পৰা বৰা চাউলৰ জলপান খাম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ খোৱাহে হোৱা নাছিলে। আজি বতৰ বেয়া যদিও জলপানকে খাব লৈছোঁ। কালিয়ে বৰা চাউল কেইটামান তিয়াই থৈছিলোঁ। এয়া ৰাতিপুৱা চাউলকেইটা টুকি অকণমান ধুই লৈছোঁ। আৰু আনপিনে মই এখন কেৰাহীত অলপমান ঘিউ দিছোঁ, প্ৰায় এচামুচমান জোখেৰে দিছোঁ। আৰু ইয়াতে এতিয়া চাউলকেইটা দি দিছোঁ। আপোনালোকে অৱশ্যে এনেকৈ নাখায়, প্ৰেছাৰ কুকাৰতো বনাই খাব পাৰে, কিন্তু মই এনেকৈ খাই বেছি ভাল পাওঁ। নাই খোৱা যদি এবাৰ খাই চাবচোন, বহুত সোৱাদ লগা হয়। আৰু ইয়াত মই অকণমান চাউলকেইটা লৰোৱাৰ পিছত অলপমান পানী ছটিয়াই দিছোঁ। ইয়াত কিন্তু বহুত বেছি পানী দিব নালাগে দেই, মই যেনেকৈ দেখুৱাইছোঁ হাতেৰে লৈ তেনেকেই পানীটো দিব লাগে। এয়া অকণমান দেৰি ঢাকি থৈছোঁ। এইটোত ভাপতে সিজে আৰু এইবিধক কি বুলি কয় ময়ো নাজানো, কিন্তু চেয়া দিয়াও বোলো ঠিক নহয়, কিন্তু মই খাওঁ আৰু নামটো নাজানো দেই। আৰু এইপিনে অলপ দেৰি ঢাকি থোৱাৰ পিছতে চাউলকেইটা এনেকৈ গোটা বান্ধি যায়। আৰু ইয়াতে মই অলপমান ড্ৰাই ফ্ৰুটছো দি দিছোঁ, আৰু এই ড্ৰাই ফ্ৰুটছকেইটাও এনেকৈ ভালকৈ মিলাই লৈছোঁ আৰু অকণমান পানী দি দিছোঁ। এইটো জলপানক সিজিবলৈ বহুত বেছি টাইম নালাগে, যিহেতুকে চাউলখিনি অকণমান তিয়াই থোৱা থাকে। আৰু এয়া প্ৰায় চাউলখিনি সিজিয়ে উঠিছে। তাত এইটো সময়তে অলপমান নিমখ আৰু অকণমান চেনি দি দিছোঁ। চেনি সলনি আপোনালোকে গুড়ো দিব পাৰে, কিন্তু মোৰ আজি গুড় নাই কাৰণে মই চেনিকে দিলোঁ। নিমখটো টেষ্টটোৰ বেলেঞ্চৰ কাৰণে দিওঁ। আৰু এয়া জলপানখিনি প্ৰায় হৈয়ে গৈছে। আৰু এয়া মোৰ জলপানো ৰেডি হৈ গ'ল। মই জলপানটো ক্ৰীমৰ লগত খাই বেছি ভাল পাওঁ। কালি এটা ক্ৰীম আনিছিলোঁ, সেইকাৰণে আজি ক্ৰীমৰ লগতে খাইছোঁ। গুড মৰ্ণিং, মোৰ জলপান এয়া ৰেডি হৈ গ'ল। মই এয়া খাব লৈছোঁ। ইহঁতৰ খালে, নিয়ৰটো স্কুলেই গ'ল বাৰু, আলহী আছিলে বুলি কৈছোঁ, ভাগিন আছে বুলি। সিও খালে, এওঁ খালে। এওঁ আজি নাইট ডিউটি আছে, সেইকাৰণে ঘৰতে আছে বাৰু। এয়া মই এতিয়া খাবলৈ লৈছোঁ। আপোনালোকে নাই খোৱা যদি এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে। ঠিক আছে, পুনৰ এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।